everyone, welcome back to my another vlog. আজি সৰস্বতী পূজা নহয় জানো আৰু সকলোলৈ সৰস্বতী পূজাৰ বহুত শুভেচ্ছা দেই মোৰ তৰফৰ পৰা। আৰু আজিটো ভ্যালেন্টাইন ডেও হয় সাগে ন। মোৰ পিছে আমিটো সিঙ্গল মানুহ একো প্ল্যানিং নাই তেনেকে। জাস্ট কলেজলৈ যাম সৰস্বতী পূজা বুলি আৰু ৰেডি হৈ ল আৰু মোৰ ব্লগটো চাই থাকিব। ফালে আমি ৰেডি হৈ মেলি কলেজলৈ পালোগে। সবে যে পূজা বুলি ইমান ধুনীয়াকৈ হাজি কাচি আহিছে আৰু এফালে মোৰ লগৰ কেইজনী ইমান ধুনীয়াকৈ হাজি কাচি আহিছে আৰু মোৰ লুকটো দেখাই আছো। এইটো মোৰ কমপ্লিট লুক কেনেকুৱা লাগিছে কমেণ্টত জনাব। যাবানে ধূপ আনিবলৈ লৈ আহা। ধূপ লৈ নাহিলোঁ, ইয়াতে ইমান ভিৰ আছিলে সেইটো কাৰণে লগৰ এটা আনিবলৈ দিছোঁ এতিয়া। আৰু ইয়াতে ধূপ আৰু হলদাখন জ্বলাই লওঁ, চাকিটো দিলোঁ। ৰুমত চাকি এগছি আৰু ধূপ জ্বলাই গৈছিলোঁ যদিও আকৌ মণ্ডপত গৈ চাকি এগছ আৰু ধূপ জ্বলালোঁ আৰু মাৰ আশীষ ল'লোঁ। আৰু আহি থকা দিনবোৰ যেন সকলোৰে ভাল হয় আৰু মোৰ ব্লগটো চাই থাকিব। মাৰ আশীষ লোৱাৰ পিছত এইফালে প্ৰসাদ খাবলৈ বহিলোঁ। আজি ইমান ধুনীয়া ধুনীয়া হৈ আহিছে মানুহজা। আৰু এইটো আমাৰ দীপেনো কাম ধুনীয়া হৈ আহিছে। দীপেন আজি কাক প্ৰপ'জ কৰিম বুলি ভাবিছা? আজি ভ্যালেন্টাইন ডে হয় নাই, কাক প্ৰপ'জ কৰিম বুলি ভাবিছা? এইবিলাক সৌভাগ্য হোৱা নাই। কালে আহিলি যে তহঁতে হাজি কাচোতে দেৰি হ'ল নেকি? এজনী বৰষা ৰাণী, একেবাৰে বৰষা ৰাণী হৈ আহিছে। নিবেদিতা ইমান ধুনীয়া হৈ আহিছে। কাক ইমপ্ৰেছ কৰিবি আজি কচোন? কিমানকেইটা ল'ৰা পাগল হৈছে ঠিক নাই। তিমশিখা, মৃণালী বা, আমাৰ মনীষা একেবাৰে বেলেগ লাগিছে। আৰু কাব্যশ্ৰী বা ক'বই নোৱাৰে। ফটো চটো উঠিবৰ কাৰণে আহিছোঁ, এইবোৰ গোটেইবোৰকে ফটো উঠাত ব্যস্ত। আজি ভ্যালেন্টাইন ডে প্লেনিং ক'ত? ভ্যালেন্টাইন ডে প্লেনিং নাই, আজি সৰস্বতী পূজা যে একেবাৰে নিজে পাতিছোঁ নেকি? ইমান ধুনীয়া হৈ আহিছে দেখিছে নাই একদম চবেই। 600 টকীয়া কাপোৰ 600 টকীয়া কাপোৰ নিছোঁ, ইমান ধুনীয়া লাগিছে। আৰু এজনী নিবেদিতা ব্লাউজ মায়ে মডিফাই দেখুৱাই দিয়ে, ব্লাউজৰ ডিজাইনটো দেখুৱাই দিয়ে পিছফালে। সৰস্বতী পূজা বুলি আজি অকণমান ডিষ্টাৰ্ব দিছে। চব ইমান ধুনীয়া ধুনীয়া হৈ আহিছে। আৰু আজি ভ্যালেন্টাইন ডে কিবা প্লেনিং আছে নেকি? নাই।
মিছা কথা নকওঁ Single people. মই ছিংগল আই অলছ' ছিংগল আমি পেদাই single হৈ দে ইমান ধুনীয়া ধুনীয়া ছোৱালী দেখিছে ছিংগল হয় আৰু কাৰোবাৰ যদি ভাল লাগে DM for ristas. DM for ristas মানে কমেণ্টত পঠাই দিব ধুনীয়াকৈ এইবোৰ ধুনীয়া ধুনীয়া ছোৱালী একদম ধুনীয়া ধুনীয়া হৈ আহিছে আজি তোমাৰ নাহিল বেয়া লাগিছে এখন যাব ব্লগত জানা নাই জানিব লাগে মই অপেন ৰিলেশ্যনশ্বিপ ৰাখিছোঁ আকাশ দে আজি ক'বই নোৱাৰে এইটো কপল ফটো এখন উঠিলে উঠি মেলি আজৰি এজনী প্ৰতীক্ষা দুফালে চাই দিয়া ইমান ধুনীয়া হৈ আহিছে এইটো ৰেগুলাৰ কাষ্টমাৰ আমাৰ চকলেট বা অলপ ইফালে আহিছোৱা ইফালে বৰ ধুনীয়া আহিছে এইফালে হা এইফালে কোৱা আকৌ মিনুবাৰ হেৰি ব্লগটো আৰু ইমান ধুনীয়া হৈ আহিছে দেখিছে কোনোবা ছিংগল ছোৱালী আছে যদি কমেণ্টত ক'ব পাৰে তাকে নহয় আছে যদি কোনোবাই মানে তোমাক ডিএমত ক'ব দিছোঁ যে আমাৰ নিটু ছিংগল হয় তো কোনোবা যদি আছা কমেণ্ট কৰিব পাৰে DM ফৰ ৰিষ্টা ফটো চটো বহুত উঠিলোঁ গাইজ ভাগৰ লাগি গৈছে এতিয়া খাবলৈ যাওঁ পেট পূজা কৰি লওঁগৈ আমি সদায় পেট পূজা কৰিবলৈ একেলগে যাওঁ বুলি কওঁ আজিতো লুচি দিব ন আমি আটা মই দিছোঁ দেই মই 2 কেজি আটা দিছোঁ 2.5 কেজি খাই লওঁগৈ এতিয়া খাবলৈ আহিছোঁ এতিয়াতে বহিলি বা এইকেইজনী একেবাৰে আগতীয়াকৈ বহিছে সেইফালে বগুনি খা ভালকৈ খা বেছ ষ্টাইল কৰি খাবই পৰা নাই কি দিছে টেষ্টি নে ঐ টেষ্টি নে টেষ্টি হৈছে নাই ফাইনেলি আমি এতিয়া খাই বৈ খালোঁ বলোঁ তাৰপিছত এতিয়া ফটো চটো উঠিলোঁ আৰু এইফালে চাওকচোন মোৰ খাৰুখিনি উঠি হাতত কালাৰ লাগি গৈছে দেখিবলৈ ইমান বেয়া লাগিছে এইটো মোৰ লোক আছিলে চব মানে ফটো চটো উঠি মানে ভাগৰ লাগি চবে বহিছে অকণমান মানে মানুহবোৰ অলৰেডি গুচি গ'ল মানে এতিয়া টাইমো হ'ল ন চবেই খাই বৈ গৈছেগৈ আৰু কাৰণটো কি তুমি আজি ইমান ধুনীয়া হৈ আহিছা লাজতে পলাইছে চোৱাচোন কোৱা আকৌ দুৰ্লভ কিবা এটা কৰিয়া ন' কমেণ্ট নেকি আৰু এইবোৰ সুন্দৰ যুৱক নেকি আৰু এইটো আমাৰ GS এতিয়া ওলাইছেহি যাওঁ দে বাই পৰাগ কিবা এটা ক'বা নেকি কিবা এইফালে আহা সব ভাল লাগিছে আজি সকলো সাজি কাজি আহিছে সেইকে আমাৰ মিনুবাক বেছি ভাল লাগিছে দেই থেংক ইউ আৰু ছোৱালী চালা নাই এইটো হেৰি লুচি বিলাউনে বেচেৰা কোৱা আজি কেনেকুৱা লাগিলে কোৱা ভালে লাগিছে কিন্তু এইফালে ফটো তাৰ কাৰণে বেয়া পাইছে ফটোটো থাকাৰণে বেয়া পাইছে আৰু কি কৰিবা এইবোৰ চব ভাল লাগিছে আজি খালি আৰু চাবলগীয়া মানুহ ইমান ধুনীয়াকৈ সাজি কাচি আহিলোঁ চাবলগীয়া মানুহ কোনো নাই দুখ লাগিলে আৰু এইফালে আমাৰ গগৈদাৰ বোলে আজি এজনী ছোৱালীকো ভাল নালাগিলে বৰ ডাঙৰ কথা কৈ দিলে গগৈদাই যি কি নহওক সৰস্বতী পূজাখন ভালে গ'ল আৰু মোৰ ব্লগটো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিলৈ আহোঁ বাই